Hi guys, মই তিতিক্ষা মধুকৈল্য মাই চেনেল তিতিক্ষা যোগালৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আপোনালোকৰ আগত সাধনাৰ বলত অসম্ভৱকো কেনেকৈ সম্ভৱ কৰিব পাৰি মোৰ যুগ যাত্ৰাৰ সদায় অনুপ্ৰেৰণা দি অহা অসীম বৰুৱা ছাৰৰ এক প্ৰতিভা আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিম। আহকচোন চাওঁ। এয়া আপোনালোকৰ আগত অসীম বৰুৱা ছাৰ। তেখেতে ইতিমধ্যে যোগ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে। ছাৰৰে দীঘল চুলিকোছা দেখিছে, তাত এডাল ৰছীৰে বান্ধি লৈছে আৰু উৰুমাই ৰখা হৈছে। আৰু তেনেকৈয়ে ছাৰে সাধনাৰ বলত এটাৰ পাছত এটা ব্যায়াম বা যোগ কৰি গৈ আছে। ছাৰে এতিয়া কৰিছে নটৰাসন। ছাৰে এয়া নটৰাসন কৰি আছে। যিজন ব্যক্তিয়ে ইতিমধ্যে যোগ সাধনাৰ বলত ন কৌশলেৰে নিজৰ প্ৰতিভা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰি গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে। ছাৰে এয়া গৰ্ভাসন কৰিছে। আপোনালোকক কথা এটা কৈ দিওঁ যে ভিডিঅ'টো চাই ঘৰত প্ৰেক্টিচ আৰম্ভ কৰি নিদিব। বোলে মানুহটো ওপৰত চুলিকোছা আছে, তলত মানুহটো আছে, পিছত মোক দুখ নিদিব দেই। মই অৱশ্যে ছাৰৰ ওচৰত ইয়াৰ প্ৰশিক্ষণ চমুতে ল'ম, তেতিয়া দেখা যাব কি হয়। যোগ ক্ষেত্ৰখনত ছাৰ মোৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস। কিবা নাজানিলে মই ছাৰক সুধিলে ছাৰে মোক বহুত ভাল পৰামৰ্শ দিয়ে। ছাৰে গাত নিপুল সোমাবও পাৰে। ছাৰে এয়াই নহয়, ছাৰে গাত নিপুল সোমাবও পাৰে। 500তকৈ অধিক ছাৰে গাত নিপুল সোমাব পাৰে। আৰু চুলিৰে গাড়ী টানিব পাৰে। এখন নহয়, 2খনকৈ চুলিৰে গাড়ী টানিব পাৰে। এয়া সম্ভৱ হৈছে কেৱল সাধনাৰ বলত। এয়া ছাৰে অনুলম বিলোম কৰিছে। অনুলম বিলোম কৰিলে আমাৰ দেহ মন মগজু সুস্থ হয়। আপোনালোকক ছাৰৰ প্ৰতিভাসমূহ মই মোৰ চেনেলৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। এয়া ছাৰে কৰি গৈ আছে। এয়া ভামৰি কৰিছে ছাৰে। ভামৰি কৰিলেও আমাৰ দেহ মন মগজু সুস্থ হয়। এয়া কেৱল সম্ভৱ হৈছে সাধনাৰ বলত। ভিডিঅ'টো যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই তিতিক্ষা।